তই দূৰত থাক তাতে আছে মঙলবাৰ ৰাতিপুৱা তোৰ মুখখন চাবাই দিতো মোৰ মন নাই মা মোৰ মুখৰ লগত আপোনাৰ যাত্ৰা কি সম্পৰ্ক চুপ থাক তই মুখে খাব নালাগে পণ্ডিত বাবা কৈছে এই ঘৰখনত কাৰোবাৰ বেয়া নজৰ আছে যেতিয়ালৈকে ল'ৰা সন্তান নহ'ব তেতিয়ালৈকে এই ঘৰখনত শান্তিয়ে নহ'ব তই মাৰ কথাত মন বেয়া নকৰিবিচোন মাই তেনেকুৱাই অলপ পুৰণা চিন্তাৰ মানুহ কিন্তু তেনেকুৱা ভাব লৈ আনৰ আত্মসন্মানক ভৰিৰে খচি যোৱা ভাল কথা মোক কুলক্ষণী আৰু কি যে ক'লে আজি আৰু কাষৰ এজনী খুৰীক বেয়াকৈ মোৰ কথা কৈছিল হ'ব দে আজি মই মাৰ লগত কথা পাতিলে একো নহয় আগতে মাৰ অন্ধবিশ্বাসবোৰ শেষ কৰিব লাগিব এই অন্ধবিশ্বাসবোৰ আমাৰ ঘৰখন ভাঙি পেলাব সুমিত্ৰা দেৱী তোমাৰ বোৱাৰীৰ বাবে ঘৰৰ উন্নতি নাই মই কিবা উপায় কৰিব লাগিব নহ'লে তোমাৰ ল'ৰাৰ ওপৰত কোনো বিপদ আহিব পাৰে কি মা মিছলীয়া বাবাৰ লগত কথা পতা বন্ধ কৰা এখন চোৱা ৰিপৰ্ট এখন আৰু কি এখন মোৰ আৰু আপোনাৰ ল'ৰাৰ মেডিকেল ৰিপৰ্ট আমাৰ সন্তান জন্ম হ'লে শাৰীৰিক একো সমস্যা নহয় কিছু সময়ৰ পৰা চিন্তাত আছিলোঁ তাতো আপুনি এই অন্ধবিশ্বাস আৰু এই মিছলীয়া বাবাৰ কথাত আহি আপুনি মোৰে মানসিক চিন্তা বঢ়াই দিছিল কিন্তু বাবাইতো এই বাবা আৰু পণ্ডিতবোৰ নহয় মা আপোনাৰ এই ভুল ভাৱনাই ঘৰত অশান্তি পেলাইছে আৰু এজনী ছোৱালী উত্তৰাধিকাৰী হ'ব নোৱাৰে যদি ল'ৰা সন্তানে লাগে আপোনাৰ তাৰ বাবে অন্ধবিশ্বাসৰ সহায় কিয় ল'ব লাগে তাৰ বাবে বিজ্ঞান আৰু সঁচা মৰমৰ প্ৰয়োজন মা অন্ধবিশ্বাসৰ নহয় মোক ক্ষমা কৰি দিয়া বোৱাৰী মই সমাজ আৰু বাবাবোৰৰ কথাত আহি নিজৰ বোৱাৰীক বহুত কষ্ট দিলোঁ আজি মই বুজিলোঁ পৰিয়াল এটা বচাবলৈ হ'লে তাৰ মৰম আৰু বিশ্বাসৰ প্ৰয়োজন হয় এই অন্ধবিশ্বাসৰ নহয় মোক ক্ষমা কৰি দিয়া বোৱাৰী মা তুমি যে বুজি পালা মোৰ কাৰণে সেয়াই বোৱাৰী